Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন এইচএছ সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ পেপাৰ 1 সাম্প্ৰতিককালৰ বিশ্ব ৰাজনীতি চেপ্টাৰ 8 পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ। এইটো চেপ্টাৰৰ পৰা 2012 ৰ পৰা 2019 লৈকে যিকেইটা কোৱেশ্চন আহিছে গোটেইকেইটা কোৱেশ্চন মই লিখিছো। এই কোৱেশ্চনবোৰ চালে আপোনালোকৰ এটা আইডিয়া হ'ব যে আগন্তুক 2021 ৰ যি ফাইনেল এক্সাম হ'ব কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে। First question to hold বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গুৰুত্বপূৰ্ণ বিষয়ত পৰিণত হৈছে কিয়? এই কোৱেশ্চনটো আহিছিল 2012 ত। Question number 2 বিশ্বজনীন উমৈহতীয়া মানে কি? বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ দিয়া। এই কোৱেশ্চনটো 2012 ত আহিছে। Question number 3 ভাৰতে কিয়োটো প্ৰট'কলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে? এইটো কোৱেশ্চন আহিছে 2013 ত। Question number 4 বসুন্ধৰা সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? এইটো আহিছে 2013 ত আহিছে এইটো কোৱেশ্চন। Question number 5 সম্পদৰ ভূ ৰাজনীতি মানে কি? এই কোৱেশ্চনটো 2013 ত আহিছিল। Question number 6 বিশ্ব ৰাজনীতিৰ প্ৰাসংগিকতা আৰু দুটা সম্পদৰ নাম লিখা। এইটো কোৱেশ্চন 2013 ত আহিছিল। Question number 7 ত দিছে এটা ষ্টেটমেন্ট ৰায় সন্মিলন কাৰ্যসূচী 21 বা 21 নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল। এই ষ্টেটমেন্টটো কাৰেক্ট হয় নে নহয় শুদ্ধ নে অশুদ্ধ এইটো সুধিছে আৰু এই কোৱেশ্চনটো বহুত বাৰ ৰিপিট হৈছে। এই কোৱেশ্চনটো আহিছিল 2014 ত। Question number 8 বিশ্বজনীন উমৈহতীয়া মানে কি? এইটো কোৱেশ্চন ৰিপিট হৈছে 2012 ত এই কোৱেশ্চনটো আহিছিল যে বিশ্বজনীন উমৈহতীয়া মানে কি বুজা? বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ দিয়া। সেম কোৱেশ্চনটো 2014 তো আহিছিল। Question number 9 সেউজ গৃহ গেছ মানে কি বুজা? এইটো আহিছে 2015 ত। Number 10 সম্পদৰ ভূ ৰাজনীতি মানে কি বুজা? এইটো কোৱেশ্চন 2013 তো আহিছিল আৰু 2015। Question number 11 বিশ্বজনীন পৰিৱেশিক বিতৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলোচনা কৰা। এই কোৱেশ্চনটো আহিছিল 2016 ত। Question number 12 ৰায় সন্মিলনৰ কাৰ্যসূচী 21 নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল। এইটো কোৱেশ্চন 14, 17 আৰু 19 ত আহিছিল। এই কোৱেশ্চনবোৰ যদি আপোনালোকে চাই তেতিয়াহ'লে আগন্তুক যি এক্সাম হ'ব তাতে চেপ্টাৰ 8 ৰ পৰা নিশ্চয় কমন পঢ়িব। Question number 13 ত সুধিছে কিয়োটো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল আৰু কিয়োটো চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল? এই কোৱেশ্চনটো আহিছিল 2017 ত। Question number 14 খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি আলোচনা কৰা। এইটো কোৱেশ্চন আহিছে 2018 ত। Question number 15 খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ কেতিয়া গঠন হৈছিল? এইটো কোৱেশ্চন আহিছিল 2019 ত। Question number 16 কিয়োটো চুক্তি কি? এইটো কোৱেশ্চন ৰিপিট হোৱা কোৱেশ্চন গতিকে এইকেইটা কোৱেশ্চন আপোনালোকে ভালকৈ চাব। ধন্যবাদ।